থাৰখান স্কুটি সেইটো চব গাইছ এনা অৱস্থা এই ট্ৰেফিক জাম নলবাৰীতো হয় শৰ্ট হৈ আছে গাইছ এই ব্ৰিজখান এবাগে ৰাজি হৈ গাইছ এই ৰাতি তো গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল DimpusVlogs তো গাইছ এতিয়া মই যাই আছোঁ নলবাৰী তোৰে আগত চালা আপোনালোকে বেতাল ৰাস্তাত গৈছিলোঁ এতিয়া বঢ়িয়াকৈ নলবাৰীত যাই আছোঁ চাইকেল চামলে চাই গমেই হৈছে নলবাৰীত কিয় কাৰণে যাই আছোঁ তো বুলি যাওঁ এতিয়া বৰ্তমান মই আহি পালোঁ আমাৰ এই মিলন বজাৰটো শিৱ মন্দিৰটো তো এতিয়া যাই আছোঁ বঢ়িয়াকৈ আজি মানে পুৱা আকৌ ভাত তাত খাই অহা নাই সেইকাৰণে খিল্লাত যাই কিবা পৰঠা পালে তো বুল যাওঁ খিল্লাত আহি পৰঠা খাম পৰঠা চাহ খাম মই একাপ থাকা লাগে ফাইনেলি ইমান কষ্টৰ মূৰত আহি পালোঁ মানে অলপ দূৰ আছে বেছি নহয় আৰু সিপাকে এখন মাছ দিয়াৰ স্কুল এখন নেকি তো মাছ দিয়া নেকি মাছ ভাত পাইছিল নেকি পাহৰি গৈছোঁ মই এতিয়া বঢ়িয়াকৈ মই যাই আছোঁ আৰু সিমান এটা মই আজি ফানিও কৰা নাই আৰু ইমান এটা জছো নাই চাইকেল চলাই থাকলে জছটো কমি যায় গাইছ তো বোলো ডিম্পুৰাতে গলিটোত সোমাই গ'লোঁ অলপ মানে খান ভাবে আছে গাইছ মোৰ গলিটো ডিম্পুৰাতে ঘৰ গাইছে তো থাকলে ভাল আছিল লগ পালোঁ অলপ তো বোলো যাওঁ ঘৰটোত কামে ইভাগে চাবাৰে তো ডিম্পুৰাতে ঘৰ ইভাগে থাৰখান স্কুটি মানে স্কুটাৰখান গাইছ আৰু ইভাগে ডিম্পুৰাটো তো মানে ডিম্পুৰা নাই আজি ডিম্পুৰা গৈছে গুৱাহাটী ইভাগে থাৰখান চাবাৰে আপোনালোকে থাৰখান ইভাগে এখন থাৰখান আৰু ইভাগে এখন স্কুটাৰখান চাব পাৰে এইটো চব গাইছ ইভাগে এখন স্কুটাৰখান লগ নাপালোঁ তিনিদিন আহিলোঁ দিনে মই ডিম্পুৰাক লগ কপালত নাই ডিম্পুৰাক যে লগ ধৰিব পাৰিম তো এতিয়া বঢ়িয়াকৈ মানে তাৰ ফটোতো উঠোঁ গাড়ীখনৰ লগতে উঠি কেনে মই ঘৰত যাম আৰু ইভাগেতো ডিম্পুৰাৰ ঘৰটো আছিল তো এতিয়া মই যাওঁ আৰু মানে ডিম্পুৰা নাই বুলি গুৱাহাটী গৈছে আজি ৰাতিপুৱা গৈছে তো এতিয়া ঘৰত যাম গাইছ দুখ লাগিছে মই লগ তক নাপাওঁ তিনিদিন আহিলোঁ গাইছ তাকে বাই বাই ডিম্পুৰাৰ ঘৰটো বাই বাই আৰু আহিমেই ডিম্পুৰা একদিন মই লগ ধৰি যামেই গৈছে ভাগৰ লাগিছে বয়া তো বোলো ডিম্পুৰাই এল্টোখান লৈ মানে গুৱাহাটী দিছে এতিয়া মই এই বাইকখন লৈ কেনে মই এতিয়া মাইথেত যাওঁ তো বোলো গাড়ীত যাওঁ তো গাড়ীত মইতো ডিম্পুৰাৰ ঘৰত কিন্তু ডিম্পুৰাক দেখা নাপালোঁ লাগ নাপালোঁ কপালত নাই এপ গেছ আমাৰ মেইন মৈদাৰ দোকান এখন খান মেইন মৈদা আছে বাৰু ঘৰত মুহূৰ্ততে এতিয়া যাওঁ দেই এখন দোকান আছে ঘৰত যাওঁ এতিয়া আৰু পেটটো যাওঁ আৰু খাম বুলি আহিছোঁ যি নলবাৰী ডিম্পুৰা অলপ দিলোঁ এতিয়া খামেই মই মাইতে আহিছোঁ মাইতেৰ পৰা আৰু একবাৰ খাবার লৈ পাই আছোঁ আৰু কিবা খাব যাম গাইছ বোলো গাইছ এতিয়া অলপ ঘূৰি আছোঁ ঘূৰি আগাতে মই এটা লগত ছোৱালী এটা লগ পালোঁ এইটো তো গাইছ আৰু এটা চেনেল আছে কি নাম আছিল ক্ৰেজি বয় মানে গাইছ এওন এটা গ্ৰুপে আহিছে মানে চিনেমা বনায় গাইছ বহুত ভাল হয় মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম যাই কিনে চাব গাইছ গাইছ এনা অৱস্থা এই ট্ৰেফিক জাম নলবাৰীতো হৈছে নলবাৰীত এনা অৱস্থা মই দোকানত যাব পৰা নাই চাহ খাবাক লৈ গাইছ আৰু এখন পৰঠা ইভাগে মই পৰঠা এটা খাই দিম খাই কিনে যাওঁ গল্লা আৰু চাহ পৰঠা খালোঁ গল্লা চাহ এইবাৰ গাইছ কিবাকে ওলাই আহিলোঁ এনা লাইফ পৰে পঢ়ি নাছিলোঁ গুৱাহাটীতে এনা যাম নহয় কিজানি এতিয়া যেনা যাম হৈছে গাইছ তো এতিয়া যাইছোঁ মাইকেট লৈ সঁচা গাইছ এনা ট্ৰেফিক জাম মই নলবাৰীত কিবাৰে দেখিলোঁ আজিয়ে ফাৰ্ষ্ট টাইম দেখিলোঁ চবে চাব পাৰে মানে ট্ৰেফিক জাম নহয় এতিয়া বঢ়িয়াকৈ কেইটাৰ পৰা ৰখছোঁ বুলি ভাবিছিলে যে 12:30 পৰা সেইকাৰণে মই পুৰা পৰঠা খাই দিছোঁ এনেকৈ শ্বৰ্ট হৈ আছে গাইছ এটা শ্বৰ্ট তো বোলো যাওঁ ৱাটাৰ ক্ৰচিং আগজাক বৰষুণ ভালকৈ দিলি আগজাক বৰষুণ ভালকৈ নেদেই কিন্তু পানী নহকে নাথাকে দেই গাইছ নলবাৰীত তো বোলো বঢ়িয়া ভাল লাগছি গাইছ 1:30 বাজিল এতিয়া 12:30 পৰা খাবক আমাৰ মাইতেৰ এটা বাবু আছে বাবুক লৈ চকলেট লগ কৰিব দুটা চকলেট লৈছোঁ মাইতেৰ বাবুক লৈ তাকে মোৰ জিনুকৰো আহি আছে ৰেলৰ একেলগে যাম তো গাইছ কিবাকে আমাৰ এই আহি পেলাকে একদম চুলিৰ কাঠ দেখা পালি তাহাৰ
তো গাইছ এতিয়া মাইতে চলি যাওঁ যাই কিনে কিবা এটা হ'ব দে তো গাইছ কিবাকে ব্ৰ হয় দি গুচি গ'ল মানে মই ব্ৰ বুলি মাতো ব্ৰ হয় দি গুচি গ'ল মই গোটাকৈ যাম মাইতে কালি যাম যাই কিনে কাটি পেলাই আৰু ফুৰিব যাম তো গাইছ মই এখন এতে বস্তু দেখা পালোঁ দুখ লাগিছে চাওক আপোনালোকক মোৰ এফ এফ গাইছ এফ এখন গাইছ কিবাকে এখন চাগে এখন নিয়াই নাই চাগে নতুনখন এই চাব পাৰে আপকে পুৰাণখন গাইছ কিবাকে তো যাওঁ এতিয়া লাগি তো গাইছ এতিয়া আন্ধাৰে হ'ল আৰু আন্ধাৰ মানে আৰু হেৰি বেলা হলাকে আৰু গাইছ কিবা কি বম দেখা হৈছে দক তো এতিয়া যাই আছোঁ মই হেৰিত তো আমাৰ এই ব্ৰিজ এখন অপেনিং কৰিছে তাতে যাই আছোঁ গাইছ গাইছ এতিয়া আমি যাই আছোঁ এখন ব্ৰিজ এখন চাব যাই আছোঁ তো তাৰে আগতে আপোনালোকে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কেইটামান ক্লিপ চাই লওক চাওক গাইছ চাই কিনে লগ পাইছোঁ আপনারা হেমন্ত বিশ্ব শর্মাৰ ক্লিপকেইটা চাই লওক এতিয়া যাইছোঁ এই তাতে ব্ৰিজ এখন অপেনিং কৰিছে আজি তাতে যাইছোঁ বঢ়িয়াকৈ কেইটামান ফটো উঠোঁ ফটোটো ইনষ্টাগ্ৰামত দি দিছোঁ যাইকে ফক লিংক দিয়াই এই ডেষ্টিনেশ্যনত আৰু নামটো দি আছে চা স্ক্ৰীনত তো বল যাওঁ এই ঠাণ্ডা জিপচি থাৰ ব্ৰিজখন আহি পালোঁ বাগে আপোনালোকে চাব পাৰে গাইছে এখন এই ব্ৰিজখন এই ৰেল ষ্টেচন এইটো চাব পাৰে তাৰপৰা আহিলোঁ মানে ব্ৰিজখনত সিমান এটা ভাল লাগে নাই বয়া লাগে ভালো লাগে তো এতিয়া বঢ়িয়াকৈ যাই আছোঁ ঘৰত যাই আছোঁ ৰ'ব গাইছ আৰু অলপ নেটপেক ভৰাব লগা কাম আছে অলপ সৰু এটা কথা অলপ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰবি ভিউটো নাহে বেতাল্লাৰ ভিডিঅ'টো মাত্ৰ 180টা ভিউ হৈছে অলপতো কমচে কম 200-300 মান তো বোলো গাইছ চাওঁ এতিয়া এইবাগে এখন পাৰ্ক এখন গাইছ চাব পাৰে এখন পাৰ্ক বঢ়িয়াকৈ গৰম পকৰা লৈ গৈছোঁ পকৰা তো এতিয়া যাই আছোঁ মই ঘৰত মানে ব্ৰহণ গুচি গৈছে এতিয়া মই আহি পালোঁ বৰ্তমান কলেজ চক এইভাগে এই ঠাইতে এখন দোকান আছে দোকানত মই নেটপেক ভৰি লওঁ ৰ'ব গাইছ তো গাইছ চিধাই মই নেটপেক কৰি কিনে আহি গ'লোঁ এইভাগে অলপ দূৰ গ'লে মাইক ভাতটো পাম মই হেপকে আৰু মোৰ পিছভাগে তোমাৰ মই লগ পাইছোঁ তাৰ নেক্সট লগত এটা পাই গাইছ আৰু যিমান পাৰে ইমান চেল কৰক গাইছ কমো এটা ভিডিঅ'ত 200 সিমানমান ভিউ আহি যাওক গাইছ তো লগ পাইছোঁ তাৰ নেক্সট লগত বাই